সো কেনেকুৱা আছে আপোনালোক খবৰ পাতি ভালনে বাৰু? আপোনালোক নাজানে আমাৰ গাঁৱত কৰোণা মানে সেইটো কৰোণা নহয়, আচলি কৰোণা হৈছে। এতিয়া মানে 2জনমান ধৰা পৰিছে আমাৰ গাঁৱত কৰোণা। ভাই মই মানে ৰাতিপুৱা শুনিছিলোঁ ইয়াতে বোলে কৰোণা হ'ব বুলি। মাস্ক লগাইছোঁ ৰহ কেলা, মাস্ক লগাই লৈছোঁ, পিছত কিবা হ'ব পাৰে হ'ব নোৱাৰে। এতিয়া মাস্কটো লগাই লওঁ, মাস্ক লগাই লওঁ, পিছত কথা পাৰিম। এতিয়া মাস্কটো লগালোঁ। এতিয়া আমালোক ৰাস্তা দি খোজকাঢ়ি গৈ আছোঁ। এতিয়া মানে যোনটো মানুহৰ যিটো কৰোণা হৈছিলে ইয়াতে এইটো ঘৰ হয়, গড় হ'ল এইটো যিটো ঘৰত কৰোণা হৈছে, আৰু এইটো দুটা ঘৰত 2জন মানুহ কৰোণা হৈছে। এইটো মানে আমাৰ ফ্ৰেণ্ডৰ ঘৰ হয়, তাৰ কৰোণা হৈছে, এইটো চাব পাৰে ৰাস্তা। এতিয়া মানে আমাৰ ঘৰতে ওচৰতে আহি গ'লোঁ। ইয়াতে আমাৰ ঘৰৰ পিছফালে আছে এই মানে খেতিটো, ইয়াতে আহি ভিডিঅ' বনাম বুলি ভাবিছিলোঁ। এতিয়া মানে কৰোণা আহিছে, কৰোণাটো আমাৰ গাঁৱত 2জনমান ধৰা পৰিছে। এতিয়া মোৰ তামাম ভয় কৰি আছে, ইমান ভয় কৰি আছে যে আমাৰ গাঁৱত 2টা কৰোণা ধৰা পৰিছে। আৰু জলবিকাৰ দা মোৰ লগত আছে, জলবিকাৰ মোৰ ফ্ৰেণ্ড হয়, তাৰ মুখত মাস্ক লগাই আহিছে, আদা মাস্ক। আৰুতো চাইছে আপোনালোকে। এতিয়া আমাৰ ছবিকুল দা এই দোস্তটো এতিয়া মানে মই ভাবিছিলোঁ কালি চেন্নাইৰ পৰা মোৰ 2টা ফ্ৰেণ্ড আহিছে, যে চেন্নাই থাকে আৰু কাম চাম কৰে, দুখীয়া মানুহ হয় তেওঁলোক। ময়োতো দুখীয়া, হ'ব দে। পিছত মানে তেওঁলোক মোক আজি যাবলৈ কৈছিলে, তেতিয়া মই ভাবিছিলোঁ যাম। তেতিয়া আজি ৰাতিপুৱাই 2টা কৰোণা ধৰা পৰিলে আমাৰ গাঁৱত। পিছত মোৰ ফ্ৰেণ্ডক কৈ দিলোঁ, তোমাৰ যি ক'ব লাগে মোৰ ফোনত কল কৰা, পিছত মোৰ তাত ক'বা। সি ক'লে কিয় মোৰ ঘৰত আহি যোৱা। পিছত সি মোক কৈ আছে নাই মই পিছত মানে মই তাক ক'লোঁ তেনেহ'লে তুমি আমাৰ ঘৰত আহি যা। তেতিয়া সি আহিছে, তেতিয়া তাৰ কৰোণা চেক কৰিছে, কৰোণা চেক কৰাৰ পিছত চাইছে নেগেটিভ হৈছে। বহুত ভাল লাগিছে। আৰু 2জনমান আমাৰ গাঁৱত পজিটিভ ওলাইছে। এইটো মানে মনত বেয়া লাগি আছে, বহুত বেয়া লাগি আছে যে 2জনমান কৰোণা ধৰা পৰিছে। আৰু এতিয়া মানে হোম কোৱাৰেণ্টাইন দিছে, ঘৰতে থাকি আছে। আৰু মানে বহুত কষ্ট হৈ আছে, খাব নোৱাৰে আৰু কিবা হৈছে আৰু। এতিয়া মানে কৰোণাটো আহিছে, ঘৰত থাকি বৰিং হৈ গৈছোঁ। এতিয়া আমালোকৰ ঘৰৰ পৰা ওলাব নোৱাৰোঁ। মানে আমাৰ ঘৰৰ ওচৰত মানে 2জন মানুহ, যিটো মানুহ মানে কৰোণা হৈ গৈছে ইয়াত মানে 2জন মানুহ আমাৰ ঘৰৰ ওচৰতে। এতিয়া মানে আমালোকৰ ঘৰত থাকিবলৈ দিছে, বাহিৰত ওলাওঁ, মাজে ওলাওঁ যেতিয়া মানে দৰকাৰ লাগে, কিবা কামৰ বা কিবা বস্তু আনিবলৈ গ'লে এইকেইটা। আৰু এতিয়া মানে 12 বজাত লকডাউন হৈ যায় বজাৰত, সেইকাৰণে অলপ ফুৰিব নোৱাৰোঁ, ব্লগ চগ কৰিব নোৱাৰোঁ, এনেই মানে ঘৰতে ব্লগ চগ বনাই আছোঁ। তেনেহ'লে আপোনাকতো ভাল নালাগে আৰু মোৰ ব্লগটো চাই, তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। এতিয়া মানে আমালোকৰ মাজত আছে এজন মানুহ যে মানে সৰুৰ পৰাই আৰ্মি হ'বলৈ মানে একদম পুৰা ট্ৰেইনিং কৰি আছে। এইখন হ'ল আমালোকৰ আৰ্মি জইনাৰ। পাগল নহয় বে, তই কৈছিলি আৰ্মিত যাবি বুলি, সি কৈছে আৰ্মিত যাব বুলি। ভৰিকেইটা চাওক কেনেকুৱা আছে তামাম। আজি ৰাতিপুৱা আহি আমাৰ তাত এটা ফিল্ড আছে, ফিল্ডত ইমান দৌৰে গোটেই দিন, মানে পূৰা দৌৰি থাকে, এনেকৈ কৰি থাকে আৰু মানে বহুত কিবা কৰি থাকে। এতিয়া মানে সি কিবা ক'ব, তাৰ আৰ্মিত গ'লে সি মানে কিবা ক'ব, কৈ দিয়া। মই নকৰে, কি পাগল কোৱা না ভাই, কিবা কোৱা। আৰু আমাৰ জলবিকাৰ বাই বোলে পাইলট হ'বা, কিবা কোৱা। গোটেইকেইটাই নকওঁ বুলি কৈ আছে। মই ভাবিছোঁ এতিয়া চবিকুল দাক কিবা ক'ম, আৰ্মিত যদি যোৱা তেনেহ'লে এইটো মানে আৰ্মিটো ভালেই ন, আমালোকক ৰক্ষা কৰে মানে ইণ্ডিয়ান আৰ্মি। আই লাভ ইউ। তাৰ হাইট কিমান আছে, তোমাৰ হাইট কিমান আছে, পাছপোৰ্ট কিমান ইঞ্চি আছে, বয়স হ'ল 14 साल जितना भी है। मेरे तो हाथ दुखा रहा है भाई, ज़्यादा हिंदी नहीं बोला बे। अपन को हिंदी नहीं आता, थोड़ा आता है लेकिन ज़्यादा नहीं आता। मुख हिंदी नहीं आता है लेकिन मुख तो आसामीस आता है ना, इसीलिए मेरा फ्रेंड मुझे बुला रहा है, तू थोड़ा हिंदी में बोलना, थोड़ा आसामीस से बुलाना। मुझे तो सब कुछ नहीं आता है भाई, मुझे तो आसामीस थोड़ा आता है लेकिन बंगाली नहीं आता है।
हम ब्लॉकर है तो क्या हुआ, हमारा फ्रेंड आर्मी है ना। अरे भाई हम ब्लॉकर हो तो क्या हुआ, हमारा फ्रेंड आर्मी है ना। आर्मी वाला के साथ बात करके मुझे तो बहुत अच्छा लगा। मारो मारो, ये मजाक हो रहा है भाई, एक सेकंड मजाक हो रहा ए है, भाई भाई मजाक मजाक नहीं होता भाई, মজাক नहीं होता, মজাক मत किया कर। সো এতিয়া মানে মই ভাবিছিলোঁ আমাৰ ফ্ৰেণ্ডৰ ঘৰত যাম, মানে আমাৰ ফ্ৰেণ্ড আহিব বুলি কৈছিলে। এতিয়া মই মানে আমাৰ ফ্ৰেণ্ড যিটো আছে, আমাৰ ফ্ৰেণ্ডৰ কৰোণা হৈ গৈছে, এতিয়া তাৰ লগত ঘূৰিব নোৱাৰোঁ আৰু এনে তাৰ লগত কথা পাতিব নোৱাৰোঁ, কলতে কথা পাতোঁ আৰু। এতিয়া মানে মই ভাবিছোঁ মোৰ ফ্ৰেণ্ডৰ ঘৰত যাম। ফ্ৰেণ্ড আহি গ'লে তাতে আমাৰ ঘৰত আছে, দূৰত মাতাই দিওঁ। এতিয়া মানে আপোনালোক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, তেনেহ'লে মোৰ ভিডিঅ'টো আপোনাৰ ফোনত যাব।